My Mother at 66. The poet of the poem is Komala Das. Before starting the explanation, let's have a brief introduction about the poet. Komala Das ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ কবি আছিল আৰু তেখেতৰ কবিতাৰ বিষয়বস্তুবোৰ বাস্তৱধৰ্মী আছিল। অৰ্থাৎ তেখেতে বাস্তৱ জীৱনৰ যিবিলাক ঘটি থকা ঘটনা এইবিলাকৰ ওপৰত ভিত্তি কৰি কবিতা লিখিছিল। আৰু তেখেতে কবিতা লিখাৰ উপৰিও নভেলছ, শৰ্ট ষ্টৰিজ এইবিলাকো লিখিছিল আৰু আণ্ডাৰ দ্য পেইন নেম অৰ্থাৎ এটা ছদ্মনাম দিহে লিখিছিল। আৰু সেইটো হৈছে মাধৱী কুট্টি আৰু এই নামটো যথেষ্ট ইম্পৰ্টেণ্ট, তোমালোকক এক্সামত সুধিব পাৰে। লগতে তেখেতে এখন ইংলিছ নভেলো লিখিছিলে, সেইখন হৈছে এলফাবেট অফ লাষ্ট। আৰু তেখেতৰ শৰ্ট ষ্টৰি কালেকশ্যনখন হ'ল পদ্মাৱতী, দ্য হাৰ্লট এণ্ড আদাৰ ষ্টৰিজ। প্ৰথমতে আমি তোমালোকক কবিতাটোৰ এটা শৰ্ট চামাৰি কৈ লৈছোঁ, তাৰপাছত আমি তোমালোকক লাইন বাই লাইন এক্সপ্লেনেশ্যন কৰাই দিম। মাই মাদাৰ এট 66 কবিতাটোত কবিয়ে নিজৰ মাকৰ প্ৰতি থকা যিবোৰ ভাৱ অনুভূতি তাৰ সুন্দৰ বৰ্ণনা কৰিছে। অৰ্থাৎ এই কবিতাটোৰ মেইন যিটো বেছ বা মূল বিষয়বস্তুটোৱে হৈছে মাদাৰ ডটাৰ ৰিলেশ্যনশ্বিপ, অৰ্থাৎ মাক আৰু জীয়েকৰ সম্বন্ধ। আৰু কবিতাটোৰ টাইটেলটোৰ পৰাই আমি গম পাইছোঁ কবিৰ মাকৰ বয়স হৈছিলে 66, অৰ্থাৎ তেখেতৰ মাক এগৰাকী এতিয়া বৃদ্ধা। আৰু ইয়াতেই কবিয়ে নিজৰ মাকৰ প্ৰতি থকা যিবোৰ ভাৱ অনুভূতি অৰ্থাৎ যিবোৰ লাভ এণ্ড এফেকশ্যন বা মৰম ভাল পোৱা এইবোৰ প্ৰকাশ কৰি কবিতাটোত সুন্দৰ বৰ্ণনা কৰিছে। কবিয়ে এদিন নিজৰ মাকৰ ঘৰলৈ ভিজিট কৰিছিলে, অৰ্থাৎ আমি ইয়াৰ পৰা গম পাইছোঁ যে কবিয়ে নিজৰ মাকৰ লগত নাথাকে, তেখেত অন্য এখন ঠাইত থাকে আৰু মাকৰ লগত কেইদিনমান কটাই এতিয়া তেখেতৰ যিটো ৰিটাৰ্ণ জাৰ্ণি অৰ্থাৎ তেখেতে উভতি যাব নিজৰ থকা ঠাইলৈ। আৰু যিহেতু তেখেতে এৰোপ্লেনেৰে যাব, তেখেতৰ মাকেও এয়াৰপৰ্টলৈ তেখেতক ড্ৰপ কৰিবলৈ আহিছে আৰু সিহঁতৰ গাড়ীখন কবিয়ে নিজেই চলাইছিলে আৰু মাকে তেখেতৰ কাষত বহিছিলে। আৰু তেতিয়াই কবিয়ে নিজৰ মাকলৈ লক্ষ্য কৰিলে আৰু ঠিক সেই সময়তে কবিয়ে নিজৰ মাকৰ লগত জড়িত অতীতৰ যিবিলাক স্মৃতি আছিলে এই সকলোবোৰ কথা ৰোমন্থন কৰিবলৈ আৰম্ভ কৰিলে। মাকৰ প্ৰতি লক্ষ্য কৰি কবিয়ে দেখিলে যে তেখেতৰ মাক এগৰাকী এতিয়া বৃদ্ধা, তেখেতৰ সেই আগৰ যিবিলাক শাৰীৰিক শক্তি, এক্টিভনেছ এই সকলোবোৰ এতিয়া নাই আৰু তেখেতৰ কাষৰ চিটটোত মাকে শুই পৰিছে। অৰ্থাৎ আমি দেখা পাওঁ যিবিলাক বুঢ়া মানুহ তেখেতসকলৰ গাত শক্তি নাথাকে, তেখেতে খুব টায়াৰ্ড ফিল কৰে আৰু য'তেই বহি যায় তেওঁলোক তাতেই টোপনি গুচি যায়। ঠিক তেনেদৰে কবিৰ মাকো টোপনি গুচি গৈছিলে, শ্বি ৱাজ ভেৰি টায়াৰ্ড। আৰু এইবিলাক কাৰণতে কবিয়ে মনত মাকৰ প্ৰতি দয়া বা দুখ লাগিছিলে। হয়তো এতিয়া যিহেতু মাক বৃদ্ধা আৰু কবিয়ে এতিয়া মাকক এৰি থৈ তেখেতৰ ঠাইলৈ গুচি যাব, হয়তো তেখেতে পুনৰবাৰ আৰু মাকক লগ নাপাবও পাৰে। এইবাৰ কবিয়ে নিজৰ মাকৰ প্ৰতি লগা সেই দুখৰ পৰা আঁতৰি আহিবলৈ তেখেতৰ গাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই পঠিয়াইছিলে আৰু তেখেতে দেখিছিলে বাহিৰত সেই য়ং ট্ৰিজবিলাক বা গছ গছনিবোৰ যিমানেই সিহঁত আগবাঢ়ি গৈ আছে গাড়ীৰে, সিমানেই যেন পিছলৈ এই গছ গছনিবোৰ দৌৰি আছে। আৰু সেই সৰু সৰু ল'ৰা ছোৱালীবোৰে প্লেগ্ৰাউণ্ডত বা খেলপথাৰত সিহঁতে দৌৰি আছে, খেলি আছে। অৰ্থাৎ তেখেতে এটা সময়তে দুখন ছবি দেখিবলৈ পাইছিলে। এফালে তেখেতৰ মাক হৈছে যথেষ্ট দুৰ্বল, শাৰীৰিকভাৱে অসুস্থ আৰু আনফালে এই সৰু সৰু ল'ৰা ছোৱালীবোৰ যথেষ্ট এক্টিভ, দে আৰ ছ' য়ং এণ্ড ফুল অফ লাইফ। যেতিয়াই কবিয়ে এয়াৰপৰ্টলৈ গৈ পালে তেতিয়া কবিয়ে মাকৰ মুখলৈ পুনৰবাৰ লক্ষ্য কৰিলে আৰু দেখিলে মাক যথেষ্ট দুৰ্বল আৰু হেতা পৰি গৈছে। আৰু কবিৰ মনত এইটো কথাক লৈ যথেষ্ট দুখ লাগিল যে এতিয়া তেখেতে নিজৰ মাকৰ পৰা ছেপাৰেট হ'ব লাগিব, অৰ্থাৎ মাকক তেখেতে এৰি আহিব লাগিব। তেখেতে মনত কৰিছে যে তেখেতে যেতিয়া এজনী সৰু ছোৱালী আছিলে তেতিয়া তেখেতে কেতিয়াও কল্পনাই কৰিব পৰা নাছিলে তেখেতে এদিন মাকৰ পৰা ছেপাৰেট হ'ব লাগিব। আৰু সেইবোৰ কথা ভাবিয়ে তেখেতৰ এতিয়া যথেষ্ট দুখ লাগিছিলে। আৰু যিহেতু কবিৰ মাক যথেষ্ট বয়সীয়া আছিলে, হয়তো এইবাৰ তেখেতে মাকৰ পৰা আঁতৰি যোৱাৰ পিছত পুনৰবাৰ কি ঠিক তেখেতে মাকক লগ নাপায়। আৰু এইবোৰ কথাইও কবিৰ মনত ভয় আৰু শংকা আনি দিছিলে। বাট ইনষ্টেড অফ অল দিছ, কবিয়ে কিন্তু মনৰ এই দুখ অনুভূতিবোৰ মাকৰ সন্মুখত প্ৰকাশ কৰা নাছিলে। তাৰ পৰিৱৰ্তে কবিয়ে মাকক চি ইউ চুন আম্মা, অৰ্থাৎ আম্মা মানে কবিয়ে মাকক কৈছে যে আমি পুনৰ লগ পাম, আৰু তেনেকৈ কৈ মাকৰ পৰা তেখেতে বিদায় লৈছিলে। এইবাৰ আমি তোমালোকক কবিতাটোৰ লাইন বাই লাইন এক্সপ্লেনেশ্যন কৰি দিম, কিন্তু তাৰ আগতে যদি তোমালোকে কবিতাটোত মন কৰা ইয়াত এটাও ফুল ষ্টপ নাই, আনকি শেষতো কবিয়ে 3টা ডট 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 দিছে। তাৰমানে এনেকৈ কবিতাটো আগবাঢ়ি গৈ থাকিব। ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচি লাষ্ট ফ্ৰাইডে মৰ্ণিং, I saw my mother beside me, dozed, open-mouthed, her face ashen like that of a corpse, and realized with pain that she was as old as she looked, but soon
put that thought away and looked out at young trees sprinting, the merry children spilling out of their homes. But after the airport security check, standing a few yards away, I looked again at her, wan, pale as a late winter's moon, and felt that old familiar ache, my childhood's fear. But all I said was, "See you soon, Amma." All I did was smile and smile and smile. এইবাৰ কবিতাটোত থকা কঠিন শব্দসমূহৰ অৰ্থ কৈ দিছোঁ। প্ৰথমতে আহিব ড'জ। ড'জ মানে হৈছে শ্লিপ বা আমি যাক কওঁ চিলমিলীয়া টোপনি। তাৰপিছত আছে এছন। এছ মানে হৈছে ছাই আৰু এছন মানে হ'ব ছাইৰ দৰে হেতা। আৰু কৰ্পছ মানে হৈছে ডেড বডি বা মৰাশ। স্প্ৰিণ্টিং। স্প্ৰিণ্টিং হৈছে এটা শ্বৰ্ট ফাষ্ট ৰেচ অৰ্থাৎ দৌৰা। মেৰি চিলড্ৰেন মানে হৈছে সেই স্ফূৰ্তি বা আনন্দত থকা শিশুসকল। স্পিলিং আউট অফ দেয়াৰ হোমছ, ঘৰৰ পৰা বাহিৰত ওলাই অহা। ৱেন। ৱেন মানে হৈছে কালাৰলেছ বা বিবৰ্ণ। পেইল মানে হৈছে হেতা আৰু এক মানে হৈছে পেইন বা বিষ। কবিতাটোৰ আৰম্ভণিতে আমি পাইছোঁ যে কবিয়ে কোচি এয়াৰপৰ্টলৈ গাড়ী চলাই গৈ আছে আৰু তেখেতৰ কাষত তেখেতৰ মাক বহি আছে। আৰু ঠিক সেই সময়তে কবিয়ে নিজৰ মাকৰ ফালে খুব ক্ল'জলি বা সূক্ষ্মভাৱে লক্ষ্য কৰিছে আৰু আমাৰ আগত তেখেতৰ মাকৰ এটা ছবি দাঙি ধৰিছে। কবিয়ে নিজৰ মাকক এটা কৰ্পছ বা এটা ডেড বডিৰ লগত তুলনা কৰিছে। আৰু যেতিয়াই কবিয়ে নিজৰ মাকৰ সেই হেতা পৰি যোৱা মুখখন আৰু দুৰ্বল শৰীৰটো দেখিছে, তেতিয়াই কবিৰ মনত এটা ভয় লাগিছে বা এটা আচৰিত ধৰণৰ এটা হতাশাই খুন্দা মাৰি ধৰিছে। আৰু তেখেতে মনতে এইটো দুখ পাইছে যে তেখেতে নিজৰ মাকক হেৰাব লাগিব, অৰ্থাৎ মাকৰ মৃত্যু হ'ব। কবিয়ে নিজৰ মাকক এটা ডেড বডি বা এটা মৰাশৰ লগত এইকাৰণে তুলনা কৰিছে কাৰণ যেনেকৈ এটা মৰাশৰ দেখাত কি হয়, হেতা পৰি যায়, ঠিক তেনেদৰে কবিৰ মাকৰ মুখখনো হেতা পৰি গৈছিলে। তেখেতৰ গাত কোনো ধৰণৰ শক্তি নাছিলে আৰু তেখেতে গাড়ীৰ চিটতে ড'জিং মানে যিটো চিলমিলীয়া টোপনিত পৰি আছিলে আৰু তেখেতৰ মুখখন খোলা আছিলে আৰু মাকক খাইলাখ এটা ডেড বডি বা এটা মৰাশৰ নিচিনা দেখা গৈছিলে। আৰু এইবোৰ কথাই কবিৰ মনত যথেষ্ট দুখ দিছিলে। আৰু ইয়াতে আমি পাইছোঁ যে কবি আৰু কবিৰ যি মাক অৰ্থাৎ মাক আৰু ডটাৰ বা জীয়েকৰ মাজত যিটো সাধাৰণ সম্পৰ্ক তাৰ বিষয়ে আমি এটা ইয়াত ছবি দেখিবলৈ পাইছোঁ। এইবাৰ কবিয়ে মনৰ দুখ ভাৱ আঁতৰোৱাৰ বাবে গাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাইছিলে আৰু কবিয়ে দেখিছিলে স্প্ৰিণ্টিং ট্ৰিজ অৰ্থাৎ বাহিৰত গছবোৰ দৌৰি আছে। গছবোৰতো দৌৰি নাথাকে, কিন্তু আমি যেতিয়া গাড়ীত উঠি আগলৈ গৈ থাকোঁ তেতিয়া আমাৰ এনেকুৱা ফিল হয় যে কাষত যিবিলাক গছ আছে সেই গছবোৰ যেন পিছলৈ দৌৰি আছে। ঠিক সেইটো কথাই কবিয়ে কৈছে। তাৰপিছত কবিয়ে দেখিছিলে সেই সৰু সৰু ল'ৰা ছোৱালীবোৰে খুব আনন্দ আৰু স্ফূৰ্তিৰে প্লেগ্ৰাউণ্ড বা খেলপথাৰত খেলি আছিলে। আৰু এইবোৰে কি চিম্বলাইজ কৰিছিলে? এইবোৰে প্ৰতিফলিত কৰিছে যে মাকৰ সেই হেতা পৰি যোৱা বা নিশকতীয়া শৰীৰটোৰ পৰিৱৰ্তে বাহিৰৰ লাইফখন এটা খুব সুন্দৰ আৰু জীৱনী শক্তিৰে ভৰি আছে। আৰু এইখিনিতে কবিয়ে তেখেতৰ মাকৰ যিটো ডেকাকাল আছিলে তাৰ বিষয়ে মনত কৰিছে আৰু কবিৰ চাইল্ডহুড বা শিশুকালৰ ঘটনাবোৰ মনত পেলাইছে। কিন্তু এতিয়া মাকৰ সেই ডেকা অৱস্থা নাই, এতিয়া তেখেত এজনী বৃদ্ধা আৰু এদিন তেখেতে মৰিবও লাগিব। আৰু কবিয়ে এই কথাটোক লৈয়ে যথেষ্ট চিন্তিত আৰু দুখিত হৈছে। অৱশেষত গৈ কবিয়ে এয়াৰপৰ্টত উপস্থিত হৈছিলে আৰু এয়াৰপৰ্টত উপস্থিত হোৱা মানে হৈছে সেইটো এটা ছেপাৰেশ্যন বা পৃথক হোৱাৰ সময়। আৰু ছেপাৰেশ্যনে আমাৰ মনত সদায় দুখ দিয়ে আৰু কবিও ঠিক তেনেদৰে মনত যথেষ্ট দুখ পাইছিলে কাৰণ তেখেতে এতিয়া আৰু মাকৰ পৰা পৃথক হৈ তেখেতৰ নিজ ঠাইলৈ গুচি যাব। আৰু কবিয়ে যেতিয়াই নিজৰ মাকক গুড বাই বা শুভ বিদায় জনাব লৈছিলে তেতিয়া মাকৰ সেই ছবিটো পুনৰবাৰ কবিৰ চকুত ভাহি উঠিছিলে। তেখেতৰ মাকৰ মুখখন দেখা গৈছিলে যথেষ্ট বিবৰ্ণ বা কালাৰলেছ আৰু এটা ডেড বডিৰ নিচিনা হেতা। আৰু ইয়াত এগেইন কবিয়ে নিজৰ মাকক লেট উইণ্টাৰ্ছ মুনৰ লগত তুলনা কৰিছিলে। এতিয়া তোমালোকে জানি থোৱা যে উইণ্টাৰ যিটো ছিজন সেইটো ছিজন ইংলিছত সদায় ডেথ বা মৃত্যুৰ লগত তুলনা কৰা হয়। ঠিক তেনেদৰে কবিয়েও ইয়াত নিজৰ মাকক লেট উইণ্টাৰ্ছ মুন অৰ্থাৎ শীতৰ সেই জোন বাইটোৰ লগত তুলনা কৰি কবিৰ মাকৰ মৃত্যুৰ কথাই সোঁৱৰাইছে। আৰু বিদায়ৰ মুহূৰ্তত কবিয়ে পুনৰবাৰ আগৰ স্মৃতিলৈ ঘূৰি গৈছে যেতিয়া কবিয়ে এজনী সৰু ছোৱালী আছিলে। তেতিয়া কবিয়ে মাকৰ পৰা অলপ সময়ো আঁতৰত থকাটো যথেষ্ট অসম্ভৱ আছিলে। কিন্তু এতিয়া আৰু কবিয়ে মাকৰ পৰা ছেপাৰেট বা পৃথক হৈ আন এখন ঠাইলৈ যাব লাগিব। আৰু যিহেতু কবিৰ মাক যথেষ্ট বৃদ্ধা আৰু তেখেতৰ শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছে, গতিকে হয়তো কবিয়ে পুনৰবাৰ মাকক লগ নাপাবও পাৰে।
আৰু সেই দুখেও কবিক যথেষ্ট দুখিত কৰি তুলিছিলে কিন্তু বৃদ্ধ বয়সত বা মানুহৰ মৃত্যু হোৱাটো এটা নেচাৰেল বা প্ৰাকৃতিক গতিকে কবিয়ে সেই কথাটো ভাবি নিজৰ মনৰ সকলো দুখ অনুভূতিবোৰ লুকুৱাই ৰাখিছিলে আৰু কবিৰ পক্ষে এই বিষাদৰ মুহূৰ্তটো নিজকে হাঁহি আৰু নিজৰ দুখ অনুভূতিবোৰ লুকুৱাই ৰখাটো এটা যথেষ্ট কষ্টকৰ কাম আছিলে তথাপিও কবিয়ে নিজৰ মনত এটা আশা ৰাখিছিলে আৰু কৈছিলে সি ইউ সুন আম্মা অৰ্থাৎ তেখেতে মাকক পুনৰবাৰ আকৌ লগ পাব আৰু তেনেকেই কবিয়ে নিজৰ মাকৰ পৰা বিদায় লৈছিলে আৰু তেখেতে তাত কোনো ধৰণৰ এটা দুখৰ পৰিৱেশ সৃষ্টি কৰিব বিচৰা নাছিল আৰু এনেদৰে এই শ্বৰ্ট পয়েমটো য'ত এটাও ফুল ষ্টপ নাই কবিয়ে আমাৰ আগত মাক আৰু জীয়েকৰ মাজত থকা এটা সুন্দৰ বান্ধোনৰ ছবি আমাৰ আগত প্ৰতিফলিত কৰিছে আৰু কবিতাটোৰ মূল বিষয়বস্তুটো আমি পাইছোঁ যে গ্ৰয়িং অফ এজ অৰ্থাৎ মানুহৰ বয়স বাঢ়ি যোৱা আৰু বয়সৰ লগে লগে মৃত্যু হোৱা আৰু তাকেই কোৱা হয় ফাইনেল ছেপাৰেশ্যন অৰ্থাৎ কবিয়ে আগতে এজন সৰু ছোৱালী হিচাপে খুব কম সময়ৰ কাৰণে হয়তো মাকৰ পৰা পৃথক হ'ব লগা হৈছিলে কিন্তু এতিয়া এইটো সময়ত মাকৰ এই বাৰ্ধক্যকালত কবিয়ে মাকক হয়তো চিৰদিনৰ বাবেও হেৰাব লাগিব এদিন আৰু এনেবোৰ বিষয়বস্তু লৈয়ে কবিয়ে নিজৰ যিবিলাক নষ্টালজিয়া বা আগৰ সেই ধুনীয়া অনুভূতিবোৰ আৰু বৰ্তমানৰ মাকৰ যিটো শাৰীৰিক অক্ষমতা এই সকলোবোৰকে বিষয়বস্তু হিচাপে লৈ আমাৰ আগত এটা সুন্দৰ মাদাৰ ডটাৰ ৰিলেশ্যনৰ ছবি দাঙি ধৰিছে সো গাইজ কবিতাটোৰ এইখিনিয়ে হৈছে মূল বিষয়বস্তু আমি তোমালোকক যিমান সহজকৈ পাৰোঁ বুজাবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ সকলোৱে বুজি পাইছা আৰু যদি আমাৰ বুজাই দিয়া প্ৰণালীটো ভাল লাগিছে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ ভেৰি মাছ